নমস্কাৰ সকলোকে মই পৰিবৰ গোহাঁই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এই ভিডিঅ'টোত আপোনালোকে দেখা পাব বলবম পিছবেলা বলবম চাবলৈ যাম, হেয়াৰ ভ্লগ বনাম মই আৰু আপোনালোকে চাবলৈ পাব। যিহেতু সকলোৱে জানেই বলবম কি, শাওণ মাহত শিৱ ভগৱানৰ শিৱলিংগত পানী ঢালিবলৈ মানুহবিলাকে বলবম ওলায় আৰু সেই নদী ঘাটৰ পৰা পানী নিয়াৰ দৃশ্যটো তাৰ পৰা ভিডিঅ' বনাম ভাবিছোঁ এইবাৰ, আৰু সেয়া মই আপোনালোকক দেখুৱাম। সেইকাৰণে আপোনালোকে চাই থাকক, কেনে পাইছে প্লিজ জনাব। এয়া ৰাতিপুৱাৰ দৃশ্য চাওক। ৰাতিপুৱা এয়া আপোনালোকে কি দেখিছে, এয়া হৈছে বান্দৰ। ৰাতিপুৱা বান্দৰ আহিছিল, তাৰপিছত এয়া কিবা কিবি এনেকৈ খাব দিছে, কিন্তু খাবলৈ দিলে ভালো এক প্ৰকাৰ বেয়াও, কাৰণ খাব পালে তেওঁ বহুত আহে, মানে এনেকুৱা বান্দৰ ঢেৰ আহি যায় আৰু এনেই ঘৰৰ বস্তু অনিষ্ট কৰে, চবৰ ঘৰতে সোমায়। কিন্তু চাবলৈও এয়া চাওকচোন বহি আছে, কিমান মৰম লাগে। এয়া এইফালে এটা বান্দৰ আহি পিনে খুব অনিষ্ট কৰে আৰু মানুহৰ। এইফালে কিমান মৰম লগাকৈ বহি আছে গছৰ ডালত, চাবলৈ মৰম লাগে কিন্তু বহুত ধ্বংস কৰে। এইফালে এয়া গৰু দেখিছে, গৰু পোৱালি, ওচৰৰে মানুহৰ ঘৰৰ হয় গৰু, আমাৰ নহয়। এয়া পিছফালে আহিছে, ইমান মৰম লগা পোৱালিটো, সেইকাৰণে মই ভিডিঅ' বনালোঁ। নতুন পোৱালি দিছিলে, তাৰপিছত এনেকৈ চৰি আছে ওচৰতে, সেইকাৰণে ভাল লাগিলে, সেয়া মই ভিডিঅ'ত লৈ ল'লোঁ। আমাৰ এই পিছফালে ৰিজাৰ্ভখন, মানে ইয়াত চব দেখা পায় আৰু বান্দৰো আহে, গৰুও আহে। এয়া পোৱালিটো বগাকৈ, ইমান মৰম লগা পোৱালিটো, সেইকাৰণে ভিডিঅ' বনালোঁ আৰু ইয়াৰ ভাল লাগিলে কাৰণে। আবিয়াই বৰ ভাল পায় এই গৰু পোৱালিটোক, সেইকাৰণে খেলিব বিচাৰে তাই, সেয়ে তাই চিঞৰি আছে। তাৰ পাছত এইফালে আমি ওলালোঁ, এয়া টমটমত বহি গৈ আছোঁ মই। এই বলবম বাবে য়েল্ল' কালাৰ কুৰ্তি পিন্ধি ল'লোঁ, মিলাইছোঁ আৰু অলপ। তাৰপিছত এইফালে কৌশিক, এইফালে আমাৰ মা, আমি তিনিজনেই ওলাইছোঁ। পাপাও আহিব বোলে অলপ পিছত। এয়া মা, কৌশিক, মই, কৌশিকক লৈ দিলোঁ আমাৰ লগত। এই ৰাস্তাত যাওঁতে দেখিছোঁ এয়া বলবম গৈ আছে, কিছুমানে সোনকালে পানী লৈ ল'লে, পানী তুলিলে নদী ঘাটৰ পৰা, সেয়া গৈ আছে আৰু আমি এইফালে গৈ আছোঁ। নদী ঘাট দেখুৱাম। আগতে যোনটো নদী ঘাট দেখুৱাওঁ সেইটো আমাৰ সেই ওচৰৰ হয়, সেইটো ঘাট নহয়, এইটো বেলেগ ফালে আছে, ফেৰী ঘাট বুলি কয়। এই ঘাটৰ পৰা মানুহবিলাকে পানী তুলি পিনে যায় তিনিচুকীয়ালৈ, তিনিচুকীয়া শিৱধামলৈ যায়, সেইকাৰণে ইয়ালৈ আহি আছোঁ। এয়া ফেৰী ঘাটৰ ফালে গৈ থাকোঁতে সেয়া ঢেৰ মানুহ হৈছে, ঘাটত বহুত মানুহ আছে, সেয়াও আপোনালোকে চাব পাব। এয়া ঘাটলৈ সেইখন নদীখন, ভক্তগণৰ সমাগম বাঢ়িছে, সেয়া ভিৰ লাহে লাহে আৰু বাঢ়িব। কিছুমানে পানী তুলি গৈ আছে, কিছুমান এতিয়া তুলিব। চাই ভাল লাগে আৰু এই দিনটোত। মোৰ আজিও মনত আছে, সৰুতে মা পাপাৰ লগত চাইছিলোঁগৈ মাকুমত। মাকুমৰ সেই ৰাস্তাটোত বৰ ধুনীয়াকৈ হয়, মানে মানুহবিলাকে গৈ থাকে, ৰাতি চাই ভাল লাগে। ৰাতি সন্ধিয়া সময়ত মানুহবিলাক তাত পায়গৈ, সন্ধিয়া নহয় ৰাতি হৈ গৈ চাগে, তেতিয়া পায়গৈ মানুহবিলাক মাকুমত। সেইডোখৰ চাই বৰ ভাল লাগে আৰু তাৰপিছত শিৱধামলৈ যায়। কিন্তু এয়া আজি আমি ইয়াতে চালোঁহি নদী ঘাটৰ পৰাই চাইছোঁ যে ক'ৰ পৰা পানী নিয়ে, সেয়াও মোৰ মানে চাই লোৱা হ'ল আৰু এইটো জীৱনত। আগতে নাজানিছিলোঁ ক'ৰ পৰা পানী আনে, কাৰণ সৰু আছিলোঁ। এতিয়া এয়া নদী ঘাট, ফেৰী ঘাট বুলি কয়। এয়া চক, মানুহ হৈছে আৰু পিছলৈ আৰু বহুত ভিৰ হয়। এইফালে কিছুমানে গা ধুইছে, পানী ভৰাইছে আৰু এই পূজা কৰিছে। ঘাটতো চাগে কিবা পূজা কৰে, ধূপ চাকি জ্বলাই ইয়াতে। আৰু এয়া মই ফাৰ্ষ্ট টাইম চাইছোঁ এনেকৈ এইখন নদীখন। এইফালে মানুহবিলাক এই পূজা কৰাত নিয়ম কিবা কিবি কৰি আছে। এইটো এইফালে আমাৰ কৌশিকে থিয় হৈ ভালকৈ চাই লৈছে কি কৰি আছে মানুহবিলাক, কাৰণ ইও প্ৰথমবাৰ দেখিছে এইবোৰ, নাজানে কি হয়। এয়া হাই কৈছে।
কৌশিকক আইচক্ৰীম কিনি দিছে মায়ে আইচক্ৰীম খাবহি তাৰপিছত আমিও আইচক্ৰীম খালোঁ এয়া মানুহৰ ভিৰ ভাৰ দেখিছে এনেকৈ যে সজাই পিনে লৈ যায় যে পানী ভাৰ কৰি পিনে সেইটো চাই বৰ ভাল লাগে দুফালে দুটা কলহ এনেকৈ টেকেলি লাগি থাকে তাৰ পাছত এইফালে কাক দেখা পালোঁ চোৱা এয়া হৈছে মহাদেৱ হৰ হৰ মহাদেৱ এইফালে মহাদেৱৰ মেকআপ চলি আছে তেওঁ ৰেডি হৈছে বলবম যাব এনেকৈ মহাদেৱৰ লগত ভিডিঅ' ক্লিপ এটাও লৈ ল'লোঁ এয়া এটা স্মৃতি থাকি যাব যে বলবম চাব যাওঁতে বোলে মহাদেৱকো লগ পালোঁ এনেকৈ তাৰ পাছত মহাদেৱো গুচি গ'ল মেকআপ হৈ যোৱাৰ পাছত এয়া আমি গৈ গৈ দাদাক লগ পালোঁ আমাৰ দাদা বলবম গৈছে সেইকাৰণে দাদাক মই ভাবিছিলোঁ লগ নাপাম বুলি কাৰণ তেওঁ বৰ সোনকালে ওলাই গ'ল কিন্তু ৰাস্তাত লগ পালোঁ আৰু সেই দাদাকো ভিডিঅ'ত লৈ লৈছোঁ দাদাজন গৈ আছে সেই হোৱাইট স্পৰ্টিঙত তাৰপিছত এয়া মানুহবিলাকে প্ৰায় গ্ৰুপ হৈ পিনে গৈছে আমি এই জেগাতে অলপ দেৰি ৰৈ পিনে এনেকৈ চালোঁ প্ৰায় মানুহ ভিৰ ইয়াতো সকলো মানুহে এনেকৈ চাবলৈ ইয়াত থিয় হৈ আছে তাৰপিছত এয়া গ্ৰুপ হৈ পিনে মানুহবিলাক গৈছে এনেকৈ কিছুমানেতো ড্ৰেছো মেটচ কৰি পিনে গৈছে মিলাই পিনে একে পিন্ধি পিনে ভাল লাগিল চাই পিনে মানে এইগৰাকী বা মণিবা আপোনালোকে আগৰ ভিডিঅ'ত দেখিছে তাইও গৈছে এই গ্ৰুপত গৈ আছে আৰু সকলো এনেকৈ তাৰপাছত ইমানতে আৰু ভ্লগটো সমাপ্ত কৰিছোঁ ইমানেই আছিল বলবম চাব যোৱাৰ ভ্লগ বৰ ভাল লাগিল আমাৰ চাই আপোনালোকে কেনে পালে প্লিজ জনাব কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু আগলৈ যদি আৰু ভ্লগ চাব বিচাৰে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড লাইক কৰিব আকৌ সোনকালে লগ পাম তেতিয়ালৈকে বাই আৰু সকলোৱে ভালে থাকক আপোনালোকে